গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছে আৰু আমাৰো ভালে আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ যিহেতু ছোৱালীজনীৰ এক্সাম আছিলে তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু আজি মানে আমি সেইফালে ক'ৰবাত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ ক'ত গৈ আছোঁ আৰু এইফালে মই আৰু নুনুৱে কিবাকিবি লৈ আছে আৰু ক'ত গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে সেইফালে চাওক আৰু অলপ দেৰি আকৌ আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া আমি বজাৰ কৰি মেলি গৈ আছোঁ এফালে নুনু ল'লে বস্তু নুনু আৰু এতিয়া আমি গাড়ীত উঠিলোঁ গৈ আছোঁ কিনি ল'লে আৰু ব্ৰেচলেট আৰু এইফালে আমাৰ মনোবাইয়া আমি ইয়াতে বিলাত বস্তি আহি পালোঁ এতিয়া অকণমান ৰখিছোঁ যিহেতু নুনুৰ বমি লাগিছে তাৰ কাৰণে ৰখি আছোঁ ইয়াতে অকণমান আৰু গাইছ চাওক কিমান ধুনীয়া পাহাৰ এইটো কমলা গছ আছে তাতে মই গৈ আছোঁ নুনুৱে অকণমান বমি লাগিছে তাৰ কাৰণে অকণমান খোজকাঢ়াইছোঁ এতিয়া আকৌ গৈ থাকিম ন আৰু আগতে এতিয়া পকাই ৰাস্তা पहले वो लेडू में ना लेडू तो हम लोग वहाँ से वॉक करके आता था पासीघाट जाने के लिए लेडू रास्ता तो कबला गले बहुत किबा এই তো কেঁচা রাস্তা গাড়ী সাইকেল চলাব নোৱাৰে তেনেকা ৰাস্তা এই লেডু আছিলে না তাৰ লৈ কিনে গাড়ী বাছ তাতে আহিছিলে এইটা ৰাস্তাই নাছিলে জংগল চাফা কৰি গৈছিলে আৰু গাইছ আপোনালোকে ভাবিছে চাগে আমি ক'ত গৈ আছোঁ আমি গৈ আছোঁ এতিয়া কৰাং বস্তিলৈ আৰু তাতে আমি মামাহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু গাড়ী চাওকচোন কিমান বেকাতেৰা ৰাস্তা আৰু ইমানেই ওচৰ পাহাৰখিনি চাওকচোন গাড়ীটো একদম পাহাৰৰ ওচৰে এতিয়া আহি পাই আমাক দিলে চুঙাত দিয়া মাছ চাওকচোন কিমান ধুনীয়া পাতত দিছে Dau lugar dan emu mama yang mul grup ada kau jadi. আৰু গাইছ এতিয়া আমি নদী চাবলৈ গৈছোঁ আৰু সেইফালে বাবা আৰু নুনুৱে গৈ আছে আৰু নদীৰ আৱাজ বহুত জোৰ জোৰকৈ বাজি আছে আপোনালোকে শুনি পাইছে চাগে আৰু আমি ক'ত আহিছোঁ সকলোবোৰ কৈ আছোঁ এতিয়া আমি আহিছোঁ কৰাং বস্তিলৈ আৰু আমাৰ বাবাৰ মামাৰ নাতিনীৰ বাৰ্থডে হয় আজি তাৰ কাৰণে গৈছোঁ আৰু চাওক এতিয়া কিমান আৱাজ হৈছে পানী ইমান ভয় লগা চাওকচোন এইফালে দলংবোৰ আৰু এইফালে নতুনকৈ দলং বনাই আছে আৰু চাওক ইমান ধুনীয়া তলত চাওকচোন তলত ইমান স্পীডত পানী বৈ আছে ইয়াততো আমি নামিবলৈ ভয় লাগিছে হ'লেও মই চাবলৈ গৈ আছোঁ এইফালে দলংখন চাওক খাটাখাটি হৈ গৈছে ভয়ে লাগিছে আৰু চাব আপুনি এইফালে চাওক নুনু ইয়াতে থিয় হৈ আছে আৰু এইফালে চাওক পানীবোৰ তেনেকৈ আৱাজ হৈ ওপৰৰ পৰা বৈ আহিছে আৰু চাওক ইমান ধুনীয়া ভিউ এইফালে আমি এইফালে ওপৰত গৈছিলোঁ মামাহঁতৰ ঘৰত এতিয়া অকণমান নদীটো চাবলৈ আহিছোঁ সেইফালে বাবা বহি আছে চাওক কিমান ধুনীয়া আৰু গাইছ আমি এতিয়া নদীলৈ গৈ আছোঁ চাবলৈ বৰষুণ কিনকিনকৈ দি আছে এইফালে নুনু নদীত গৈ আছোঁ ন কি ল'লোঁ এইফালে সেইটো ৰাস্তাৰ পৰা নামি আহিছোঁ উঠোঁতে একদম ভৰি বিষাব এতিয়া তলত নামোতে অকণমান ভালেই হৈছে নামিবলৈ আৰু ওপৰত যাবলৈ এতিয়া পুৰা পৰি বিষাব আৰু ইমান ডাঙৰ পাথৰৰ পৰা গৈ আছোঁ এতিয়া আমি আহি পালোঁ নদী সেইফালে মইহঁতে নামি গ'ল মোৰ ভয়ে লাগিছে ইমান স্পীডত গৈ আছে নদীবোৰৰ এতিয়া গা ধুবলৈ লৈছোঁ চাওক আৰু সেইফালে মনোবাইয়া আৰু বাবাই গা ধুই আছে ধুনীয়াকৈ আৰু দুইজনটোক টেষ্ট কৰিলোঁ পানীৰ তলত কিমান দেৰি মাথাটো ৰাখিব পাৰি তাকে মই দুইজনটোক টেষ্ট কৰি চালোঁ
আৰু মনোবাইয়াৰ টেকনিক আছে বেছি দেৰি থকা আৰু ইফালে বাবা উঠি গ'ল ৱাও এইটো ৱাটাৰপ্ৰুফ মোবাইল দেখো পানীটো ডুবাই ডুবাই খেলি আছে কারা বলে চাটা লিয়ে जा रहे ना बाबा दुईटा আনি দিছিলে তো এটু মুকে बहुत ज्यादा लेके আৰু ভাত পানী খাই এতিয়া আমি যাবলৈ লৈছোগে আৰু ইফালে বাবা আৰু নুনু ওলাই আহিলে আৰু চাব